নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে ডেইজি ব্লগছলৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত পচলা আৰু গাহৰি মাংস কেনেকৈ বনায় তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। সকলোৱে বিভিন্ন ধৰণে বনায়, মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি মই গাহৰি মাংস লৈছোঁ, প্ৰায় 1 কেজিমান হ'ব, 1 কেজি ওজনৰ। এই আলু কাটি থৈ লৈছোঁ, পিঁয়াজ, আদা নহৰু পিছা, লগতে এইটো এটা পচলা কাটি থৈ লৈছোঁ। পচলা দি আজি গাহৰি বনাম। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এখন লোহাৰ কেৰাহী লৈছোঁ, কেৰাহীখন গৰম হ'ল, মই এতিয়া তেল দিম অকণমান। তেলখিনি মোৰ গৰম হৈ গৈছে। প্ৰথমে মই আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। আলুখিনিত অকণমান নিমখ দি দিছোঁ। আলুখিনি এনেদৰে অকণমান দেৰি ফ্ৰাই কৰি লৈছোঁ। ৰঙচুৱা হোৱাকৈ সিজি যোৱাকৈ অকণমান ফ্ৰাই কৰি ল'লোঁ। মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱাকৈ ভাজি ল'ম। এফালে পচলাখিনিও এনেকৈ কাটি লৈছোঁ দীঘল দীঘলকৈ। কোমলীয়া পচলা, ঘৰৰে ভীমকল আছিলে, ধুনীয়াকৈ কাটি থৈ লৈছোঁ। গাহৰিৰ লগত পচলা দি খাবলৈ খুব ভাল। পিঁয়াজখিনি ইয়াৰ ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে আদা নহৰুখিনিও দি দিছোঁ। হৈ গৈছে আদা নহৰুখিনি ভজা। এতিয়া মই মাংসখিনি ইয়াতে দি দিম। মই কিন্তু এতিয়া হালধি দিয়া নাই, যিহেতু মাংসখিনিত পানী ওলায়। পানীটো অলপ শুকাই যেতিয়া তেলটো এৰিবলৈ ধৰিব তেতিয়াহে মই হালধি দিম। নিমখ দিছোঁ মাংসৰ পৰিমাণ অনুসৰি। এতিয়া মাত্ৰ নিমখ দিহে মই ইয়াৰ তেলটো ওলোৱালৈকে ভাজিম। ঢাকনিখন অকণমান কাটা থৈ ঢাকি দিছোঁ। লাহে লাহে তেল এৰিছে আৰু মাংসবোৰে। 5 মিনিটৰ মূৰে মূৰে মই এনেদৰে লৰাই অকণমান দেৰি সিজাই ল'লোঁ। গাহৰিত থকা পানীবোৰ প্ৰায় শুকালে। এতিয়া অলপ তেলীয়া হ'ল, তেলটো এৰিছে। এতিয়া মই ইয়াত হালধি দিম। বহুতে গাহৰি মাংস বইল কৰিও বনায়, আগতীয়াকৈ বইল কৰি লয় তাৰপিছত ভাজে। মই কিন্তু বইল কৰি লোৱা নাই, এনেকৈ বহুত দেৰি বনাম, ভাজি সিজাম।
লাগি ধৰিছে তলৰ ফালে। মই অকণমান গৰম কৰি থোৱা পানী ছটিয়াই দিম এনেকৈ। একেবাৰতে সৰহকৈ পানী দি ল'ব নালাগে, অলপ অলপ পানী ছটিয়াই সিজাই থাকিব লাগে। তেতিয়া মাংসটো খাবলৈও সোৱাদযুক্ত হয়, কোমল হয়, খুব ধুনীয়াকৈ সিজে। একেবাৰে পানী দি দিলে কি হয়, কেতিয়াবা মাংসবোৰ একেবাৰে কঠুৱা মাৰে, মছলাবোৰো নোসোমায়। অলপ অলপ পানী ছটিয়াই মাংস, যিকোনো মাংসই অলপ অলপ পানী ছটিয়াই সিজাই থাকিলে খুব ধুনীয়া হয় খাবলৈ। মই ঢাকনি মাৰিয়ে সিজাই আছোঁ। প্ৰায় হৈছেগৈ আৰু এয়া মছলা দিবলৈ বাকী আছে। এতিয়া মই ইয়াতে অকণমান ৰঙা জলকীয়াৰ গুড়ি দি মানে ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ 1 চামুচ দিছোঁ, লগতে ধনিয়া পাউডাৰো মই 1 চামুচ দি দিছোঁ। জিৰা আৰু অকণমান দি দিওঁ পাউডাৰ। তেল ওলাইছে, মছলা দিব পৰা হৈছেগৈ। এনেকৈ আৰু 2-3 মিনিট সিজাই মই মছলাখিনি দি দিম। এতিয়া মই ইয়াতে পচলাখিনি দি দিম। প্ৰথমতে অকণমান দিছোঁ, তাৰপিছত ধুনীয়াকৈ তল-ওপৰ কৰি দিওঁ। পচলা অলপ সৰহকৈ দিছোঁ আজি, যিহেতু কোমল হয়, গলি যাব গোটেইবোৰ। বাকী থকাখিনিও দি দিওঁ। এনেকৈ পচলাখিনি ভালকৈ মিক্স কৰি সিজিবলৈ ঢাকনি মাৰি দিম। জুইটো অলপমান ডাঙৰ কৰি দিম। লাহে লাহে কোমল হৈ গৈছে পচলাবোৰ। যিখিনি আলু মই ফ্ৰাই কৰি লৈছিলোঁ, সেই আলুখিনিও দি দিলোঁ। পচলাখিনি যিহেতু সিজি গ'ল, এতিয়া আলুখিনি দি মিক্স কৰি এনেকৈ আৰু 10-15 মিনিট সিজালেই মোৰ মাংস হৈ যাব। মাংসখিনি প্ৰায় হৈ গ'লগৈ আৰু এতিয়া অকণমান ধনিয়া পাত দি মই বন্ধ কৰি দিম গেছটো। গাহৰি আৰু পচলা মাংস হৈ গ'ল। বন্ধুসকল, ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত মোক জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।